স্বাগতম জনালোঁ আমাৰ চেনেললৈ। আজি আমি নাৰিকল লাড়ু ৰেচিপি এটা লৈছোঁ। আমি আন্দাজ মতে 1 কাপ চেনি লৈছোঁ, চেনি মাৰি লৈছোঁ। দুটা নাৰিকল চেনিটো মাৰি এতিয়া আমি ভাজিম। আমি প্ৰথমতে ঘিউ 1 চামুচ দি ল'ম যাতে তলত লাগি নধৰে। আমাৰ এতিয়া ঘিউটো গলিছে, আমি নাৰিকলটো পেলাই দিম। আমি এতিয়া ইলাচি গুড়ি অলপ ছটিয়াই দিছোঁ, তেতিয়া ধুনীয়া সোৱাদ হ'ব। ইলাচিটো দিলে গোন্ধটো ধুনীয়া লাগে, সেইকাৰণে অলপ ছটিয়াই দিলোঁ। এতিয়া আমাৰ নাৰিকল ভজাটো হৈ গৈছে। আমি গৰমে গৰমে লাড়ুটো কৰোঁ। লাড়ু কৰি ঠাণ্ডা পৰিলে লাড়ু ভাঙি যাব, কিন্তু গৰমে গৰমে কৰোঁ। লাড়ু বনাই ৰেডি হ'ল। এতিয়া টান হৈছে, খাব ধুনীয়া হ'ল। এতিয়া আমি টেমাত ভৰাই থৈ দিম।